সাধাৰণ মানুহে ঠেলাৱালা এটাও জানে যে ঠেলাখন টানিবলৈ উজু নে ঠেলিবলৈ উজু কোৱাচোন কোনটো উজু মোৰ কনফিউজ দেই তাত চাইন থিটা কছ থিটা সোমাই আছে কিন্তু সেইটো নপঢ়িব পাৰে নজনাকৈ জানি গ'ল ইনষ্টিংটিভলি জানি গ'ল কিন্তু তুমি যদি এনালাইচিছ কৰিবা ঠেলাখন ঠেলে কেলে নে টানে কেলে ঠেলাখন টানিবলৈ সহজ নে ঠেলিবলৈ সহজ কোৱাচোন ঠেলা যেতিয়া ঠেলিবলৈ হ'ব চাগে হয় দুটা কথা আছে ইয়াতো ঠেলাখন যেতিয়া আমি টানো তেতিয়া আমি এটা এংগুলকৈ টানো চাবাচোন এনেকৈ ওপৰলৈ টানো সি সমান হৈ এনেকৈ নাটানে এনেকৈ টানিলে তাৰ ৱেইটৰ এটা কম্পনেণ্ট এপাৰেণ্ট ৱেইটটো কমি যায় সেইকাৰণে তাক টানিবলৈ সহজ আৰু ঠেলোঁতে এনেকুৱাকৈ ঠেলোঁ চ' এটা কম্পনেণ্ট মাটিৰ লগত মিলি যায় সি তাৰ কণ্টেক্টটো বঢ়ায় সেইকাৰণে ফ্ৰিকশ্যন বাঢ়ি যায় সেইকাৰণে তাক ঠেলিবলৈ দিগদাৰ কিন্তু সি ঠেলে কিন্তু কাৰণ ঠেলোঁতে তাৰ বডি ৱেইটটোৱে তাক হেল্প কৰে চ' আচলতে ঠেলাটোও সহজ টানাটোও সহজ যদি ফ'ৰ্চৰ ফালৰ পৰা যোৱা টানিবলৈ কম ফ'ৰ্চ লাগে কিন্তু ঠেলোঁতে বেছি ফ'ৰ্চ দিছা কিন্তু সি ঠেলিছে কেলৈ কাৰণ তাৰ ঠেলিবলৈ সহজ লাগিছে তাৰ বডি ৱেইটটো সি দি দিছে চ' তাত চাইন থিটা কছ থিটা সোমাই আছে তুমি যদি এনালাইচিছ কৰিবা সেই চায়েন্সত সেইটোৱে লাগিব